এইটোৱে বিচাৰোঁ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে অসমৰ সকলোতকৈ মূল্যৱান সম্পদ হেল্ল' বাগানীকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকু মুভি আজি জুবিনদাৰ সমাধি ক্ষেত্ৰত যাম সোণাপুৰত আৰু আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইছ এতিয়া এক জেগাত নামি ল'লোঁ আমি ফাৰ্ষ্ট ট্ৰেকত পইচা ভৰাম দেখা পাইছেনে এই এখন আমাৰ গাড়ী লৈ ফাৰ্ষ্ট ট্ৰেকত পইচা ভৰাম আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰত যাম আপোনালোকক গোটেই জাৰ্ণিটো দেখাই দিব চেষ্টা কৰিম চাই থাকিব সোণাপুৰ যাই আছোঁ আৰু সোণাপুৰ যাই মোটামুটি আমি ব্ৰিজ পাৰ হ'লোঁ এতিয়া ব্ৰিজ পাৰ হৈ আৰু কিছু দূৰ গৈ আমি সোণাপুৰ পাম আৰু আপোনালোকক দেখাই দিম ইয়াত দেখা পাইছেনে টপজলৈ গাড়ী চলাই আছে বাইকখন বহি আছে আমি সোণাপুৰ পাই গ'লোঁ আৰু অজস্ৰ মানুহ দেখা পাইছেনে গাইছ গাড়ী ভৰ্তি হৈ গৈছে সেইকাৰণে আমি পুৱাই আহিছোঁ কাৰণ আজি জুবিনৰ 1 মাহ হ'ব 1 মাহ সম্পূৰ্ণ হ'ল সেইকাৰণে মানুহ অজস্ৰ হ'ব না সেইকাৰণে ৰাতিপুৱাতে আহিছোঁ ৰাস্তাটো পাৰ হ'লোঁ ৰাস্তাটো পাৰ হৈয়ে কিছু দূৰ গৈ দেখা পালোঁ যে নাম প্ৰসংগ চলি আছে এতিয়া আপোনালোকে অলপ নাম প্ৰসংগ চাই লওক নাম প্ৰসংগ আপোনালোকক দেখাই দিলোঁ এতিয়া মই জুবিনদাৰ কাৰণে এখন গামচাত জুবিনদা অমৰ হওক বুলি মই লিখি আনিছোঁ এতিয়া সেইখন আঁৰি দিম দেখা পাইছেনে জুবিনদা অমৰ হওক জুবিনদা যাতে সদায় জীয়াই থাকে আমাৰ মাজত আমাৰ কাৰণে সদায় যাতে জুবিনদাই জীয়াই থাকে জুবিনদাই অমৰ হয় জুবিনদা মৰছি জুবিনদাৰ শৰীৰটোৱে মৰি গৈছে কিন্তু জুবিনদা আমাৰ মাজত সদায় আছে দুটা মই চেফটি পিন আনিছোঁ আৰু এতিয়া সেই গামচাখন এতিয়া আঁৰি দিম আৰু আপোনালোকক দেখাই দিম চাই থাকিব আপোনালোকে দেখা পাইছেনে দাদাজন আৰু মই লগ লাগি ধুনীয়াকৈ এতিয়া আঁৰি দিলোঁ দেখা পাইছেনে জুবিনদা অমৰ হওক জুবিনদা যদি আমাৰ মাজত সদায় জীয়াই থাকে জুবিনদাৰ গানবোৰ সদায় জীয়াই থাকে এনেদৰে ধুনীয়াকৈ আঁৰি দিলোঁ দেখা পাইছেনে গাইছ জয় জুবিনদা আৰু সুন্দৰকৈ গামোচাখন আঁৰি দিলোঁ গামোচাখন আঁৰি দিয়া হ'ল এতিয়া মই চাকি জ্বলাম চাকি জ্বলাৰ দৃশ্য বুলি আপোনালোকক দেখাই দিম আৰু অজস্ৰ মানুহ গাইছ দেখা পাইছেনে মই এনেকৈ খুপি যাই ধুনীয়াকৈ একদম ভিতৰ ভাগ পালোঁ আৰু ভিতৰ ভাগত মানুহ দেখা পাইছেনে জাগাই নাই গাইছ সহজ যাওঁ জাগাই নাপাওঁ একদম দাউৰা দৌৰি একদম তাড়াতাড়িকৈ চাকি গছ কোনোমতে জ্বলালোঁ দেখা পাইছেনে চাকি গছ জ্বলাই দিলোঁ আৰু সকলোৱে চাকি জ্বলাই আছে সকলোৱে আছে দাদা খুৰী যিমান আছে আইতা সকলোৱে আহি আছে চাকিবিলাক জ্বলাই আছে দেখা পাইছেনে আৰু এইটো আছিল এটা ধুনীয়া বগা সাজেৰে বনাইছিল বগা সাজ ধূপ দিওঁতে চাকিতে কালাৰ লাগি গৈছিল আৰু ভিতৰত সকলোৱে যাই আছে গামচাবিলাক দি আছে একদম ভিৰ হৈছে গাইছ একদম মস্ত হেঁচাৰ মাজতে খুপি যাই গামচা দি আহিলোঁ ভিডিঅ' কৰিব নোৱাৰি তথাপিতো কিছু দৃশ্য বুলি ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাই দি আছোঁ দেখা পাইছেনে গাইছ মানুহ অজস্ৰ মানুহ গৈছে গাইছ মানুহৰ মাজতো সোমাই গৈছে ভিতৰত যাই ভিডিঅ' কৰিছোঁ আৰু জুবিনদাৰ গামচাখন দি আহিলোঁ দেখা পাইছেনে গাইছ এইবাৰ জুবিন যুগৰ মানুহ বুলি তুমি লিখি আনিছ আৰু এতিয়া জুবিনদাৰ ন্যায় সম্পৰ্কত তুমি কি ক'বা এটা সৰুকৈ মন্তব্য দিয়া জুবিনদাই অতি শীঘ্ৰে ন্যায় পাব লাগে সেইটোৱে বিচাৰোঁ খালি চবতকৈ লাজ লগা কথা হৈছে জুবিনদাৰ কাৰণে আমি ন্যায় বিচাৰিব লগা হৈছে জুবিনদাৰ বিষয়ত আমি হেজ জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰায় মোটামুটি 1.8 মিলিয়ন পাৰ হৈ গ'ল ইমান ডাঙৰ এখন চৰকাৰ থাকোঁতে আমি যে জুবিনদাৰ বিষয়ে যে হেজ জাষ্টিছ ফৰ জুবিনদা লিখিব লগা হৈছে এই বিষয়ত তুমি কি ক'বা মই এই বিষয়ত চৰকাৰ বা কাকো দোষ দিবও বিচৰা নাই কাকো মানে সেই কৰিব বিচৰা নাই খালি এইটোৱে বিচাৰোঁ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে অসমৰ সকলোতকৈ মূল্যৱান সম্পদ জুবিন গাৰ্গ আমাৰ পৰা নাইকিয়া হৈ গৈছে গতিকে তাৰ আচল কাৰণটো আমি জানিব বিচাৰিছোঁ গোটেই অসমবাসীয়ে সেইটোৱে বিচাৰি আছে নমস্কাৰ আপুনি ইয়াত কি কাম কৰি আছে নেকি ইয়াতে জুবিনদাৰ সমাধি ক্ষেত্ৰত সদায় কাম কৰি আছে সদায় মানে মই 30 তাৰিখৰ পৰা আছে আপুনি মানে বিনাশ্ৰমত কাম কৰি আছে শুনিব পাইছোঁ না দিছে কিবা এটা কি ক'লে মানে কি সন্ধিয়া হেৰি দিয়ে সন্ধিয়া সদায় দিয়ে নেকি অঁ আচ্ছা মই নিউজত পাইছিলোঁ আপোনালোকে বোলে শ্ৰমদান দি থকা বুলি শুনা পাইছিলোঁ ইয়াতে শ্ৰমদান দি থকা নিচিনাই হৈছে তাকে হেৰি কৰোঁ আৰু হয় কিমানমান গামোচা উঠে একদিনত গামোচা বহুত উঠে আপোনাৰ এনেকৈ ধৰি লওক এনেকুৱা কিবা এটা যে অনুষ্ঠান হয় আজি এতিয়া অনুষ্ঠান হয় সেইদিনা ৰাহুল গান্ধী আহোঁতে এতিয়া মানে বহুত সেইদিনাখন বহুত এনেকৈ 24 ঘণ্টাই মানে আহিয়ে থাকে 24 ঘণ্টা মানুহ থাকে ইয়াতে ইয়াৰ গামোচাবিলাক কি কৰে ক'ত সংৰক্ষণ কৰি ৰাখে সেইটো মানে মিউজিয়াম এটা হেৰি কৰিম বুলি কৈছে চৰকাৰে মিউজিয়াম বনাব সেই মিউজিয়ামটোৰ কাৰণে মানে মিউজিয়ামত থৈ দিব ৰাখি থ'ব এইবিলাক হয় নেকি দিয়ক থেংক ইউ
শেষত আমাৰ সাংবাদিক বন্ধুসকল আহিল, ধুনীয়াকৈ বাইট লৈ আছে। আমিও জুবিন দাক শ্ৰদ্ধা জনাই ঘৰলৈ গুচি আহিলোঁ। ধন্যবাদ।